আজি আমি ক্লাছ 8 অসমীয়াৰ যোগমীয়া শৰাইঘাট নামৰ পাঠটিৰ 6 নম্বৰটো প্ৰসংগীয় সংগতি দৰ্শাই বুজাই লিখাৰ প্ৰশ্নোত্তৰ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি লোৱা যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে সদায় পোৱা। এতিয়া আহিছোঁ প্ৰশ্ন উত্তৰখিনিলৈ। অগ্নিসৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণেৰে বিষাক্ত। উত্তৰ: এই বাক্যটি বুৰঞ্জীবিদ ডক্টৰ সূৰ্য কুমাৰ ভূঞা ডাঙৰীয়াৰ যোগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। অসমীয়া কটকী ৰামচৰণক মোগল সেনাপতি ফন্দিয়ক ৰামসিংহৰ প্ৰলোভনত পৰা প্ৰসংগত কথাষাৰ কোৱা হৈছিল। ফন্দিয়ক ৰামসিংহই অসমীয়া কটকী ৰামচৰণ আৰু নিমখ লোপ পাই প্ৰলোভিত কৰাৰ বাবে ৰাজপুতনাৰ পিনৰ কাঠৰ চৰাইৰ নাচ দেখুৱাইছিল। কাঠৰ চৰাইৰ সেই নাচ দেখি প্ৰলোভিত হৈ ৰামচৰণে ৰামসিংহৰ পৰা এটা চৰাই বিচাৰিছিল। চতুৰ ৰামসিংহই ৰামচৰণক দুটা কাঠৰ চৰাই দি পঠাইছিল। বীৰ সেনাপতি লাচিত বৰফুকনে এই কথা গম পাই ৰাজপৰৰ প্ৰতি অসন্তুষ্ট হৈ ক্ৰোধাত হৈ পৰিল। কিয়নো বৰফুকনে জানিছিল যে অগ্নিসৰ্প আৰু প্ৰলোভন এই তিনিওটা সমানেই বিষাক্ত আৰু ধ্বংসকাৰী। কটকী ৰামচৰণ ৰামসিংহৰ প্ৰলোভনৰ পৰা মানে অসমীয়া সেনাবাহিনীয়ে নিয়মক ফল ভোগ কৰা হ'ব। কটকী ৰামচৰণৰ যোগে মোগল সেনাই অসমীয়া সেনাবাহিনীৰ গোপন তথ্যৰ সম্ভেদ পাব। সেইবাবে প্ৰলোভনৰ উপক্ৰম দেখি বিষাক্ত প্ৰলোভন পুলিয়ে পোখাই নিৰ্মূল কৰাৰ বাবে সেনাপতি লাচিত বৰফুকনে কটকী ৰামচৰণক লোৱা লগাই থৈ শাস্তি দিছিল। সেনাপতি বৰফুকনৰ এই কাৰ্যই অসমীয়া সেনাবাহিনীক সম্ভাৱ্য অঘটনৰ পৰা ৰক্ষা কৰিছিল। নেক্সটটো আছে যে বাৰীৰ ভিতৰত পুখুৰী সিঁচোতে 8টা-10টা মানুহক শিঙিয়াই বিন্ধে। উত্তৰ: বুৰঞ্জীবিদ ডক্টৰ সূৰ্য কুমাৰ ভূঞা দেৱৰ যোগমীয়া শৰাইঘাট নামৰ পাঠৰ পৰা এই বাক্যটি লোৱা হৈছে। অসম বীৰ সেনাপতি লাচিত বৰফুকনে আলাপৰ যুদ্ধত মৃত্যু ঘটা 10,000 সৈন্যৰ প্ৰতিজনে একোটা হাতীৰ দৰে আছিল বুলি সেই বিষাদ বাতৰি স্বৰ্গদেউক জনাব বিচাৰিছিল। তেতিয়া ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁই ডাঙৰীয়াই বৰফুকনক বাধা দি যুক্তি প্ৰদৰ্শনসূচক এই কথাষাৰ কৈছিল। গভীৰভাৱে বিবেচনা নকৰাকৈ আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহই ৰণ কৰিবলৈ নিৰ্দেশ দিয়াৰ পৰিণতিত আলাপৈ ৰণত একেদিনে 10,000 অসমীয়া সৈন্য নিপাত হৈছিল। এনে ঘটনাত সেনাপতি লাচিত বৰফুকনে খেদ প্ৰকাশ কৰি কৈছিল তেওঁৰ একোজন সৈন্য একোটা হাতীৰ দৰে শক্তিশালী আছিল। দুখত ম্ৰিয়মাণ হৈ বৰফুকনে সেই বিষাদ বাতৰি স্বৰ্গদেউক দিব বিচাৰিছিল। বৰফুকনৰ তেনে কাৰ্যই স্বৰ্গদেউৰ চিন্তা আৰু কামনাৰ সুঁত দেখুৱাই দিয়া শংকা কৰি ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁই ডাঙৰীয়াই বৰফুকনক সান্তনাৰ বুজনি দি কৈছিল যে বাৰীৰ ভিতৰত সাধাৰণ পুখুৰী এটা সিঁচিলেও 8-10জন মানুহক শিঙিয়ে বিন্ধি আঘাত কৰে। গতিকে যুদ্ধ এখন কিছুসংখ্যক মানুহৰ মৃত্যু হোৱাটো একো অস্বাভাৱিক কথা নহয়। তাকে লৈ আক্ষেপ কৰাও উচিত নহয় আৰু সেই কথা স্বৰ্গদেউক জনোৱাৰ প্ৰয়োজন নাই বুলি ঘটনাৰ গুৰুত্ব কমাই আতন বুঢ়াগোহাঁই ডাঙৰীয়াই বৰফুকনক সান্তনা দিছিল। এতিয়া নেক্সট আছে যে সেই শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। উত্তৰ: বুৰঞ্জীবিদ ডক্টৰ সূৰ্য কুমাৰ ভূঞা দেৱৰ যোগমীয়া শৰাইঘাট নামৰ পাঠৰ পৰা উক্ত বাক্যটি লোৱা হৈছে। লাচিত বৰফুকনৰ দিনৰ শৰাইঘাট আৰু আজিৰ শৰাইঘাট প্ৰসংগত কথাষাৰ উল্লেখ কৰা হৈছে। প্ৰবল পৰাক্ৰমী মোগল সেনাপতি ৰামসিংহৰ আক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে সেনাপতি লাচিত বৰফুকনে শৰাইঘাট, গুৱাহাটী আৰু অসম দেশ অসমৰ ৰজা আৰু প্ৰজাৰ ৰক্ষাৰ হকে ৰণ কৰিবলগীয়া হৈছিল। সেই সেনাপতি লাচিত বৰফুকনৰ সুচিন্তিত সুশৃংখলিত সুদক্ষ পৰিচালনাৰ ফলতে শৰাইঘাটৰ ৰণ অসমৰ জয় আৰু মোগল বাহিনীৰ শোচনীয় পৰাজয় ঘটিছিল। গম্ভীৰভাৱে বিবেচনা নকৰাকৈ স্বৰ্গদেউ চক্ৰধ্বজ সিংহই ৰণ কৰিবলৈ নিৰ্দেশ দিয়াৰ ফলত আলাপৈ যুদ্ধত এদিনতে 10,000 সৈন্য নিপাত হোৱা সেনাপতি বৰফুকনে বৰ বেজাৰ পাইছিল। আলাপৈ ৰণৰ দৰে নহ'বৰ বাবে শৰাইঘাট ৰণলৈ 3 বছৰীয়া পূৰ্ব প্ৰস্তুতিত আগবাঢ়িছিল।
সুবিবেচিতভাৱে কাৰ্যপন্থা নিৰূপণ, ক্ষিপ্ৰতাৰে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদনা শৰাইঘাট ৰণত প্ৰয়োজন আছিল। উপযুক্ত সামৰিক শক্তিৰে তেতিয়াৰ শৰাইঘাট সুৰক্ষিত কৰাৰ প্ৰয়োজন আছিল, কাৰণ তেতিয়াৰ শৰাইঘাট মূল সমস্যা আছিল সামৰিক ৰক্ষণাবেক্ষণ। সেই সময়ৰ শৰাইঘাট আজিৰ সময়ত নাই যদিও এখন শৰাইঘাট আজিও আছে যাৰ সমস্যা সামৰিক নহয়, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, ঐতিহাসিক আৰু শৈক্ষিক। এই সমস্যাবোৰৰ সুসমাধানে এতিয়াৰ শৰাইঘাট, এতিয়াৰ ৰাইজ, তেতিয়াৰ দেশ ৰক্ষা কৰিব পাৰিব। সেইকাৰণে অৰ্থপূৰ্ণভাৱে কোৱা হৈছে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। নেক্সটটো আছে যে আফুগুটি পঠিয়াইছা পতাত পিহিলে পানী হ'ব। উত্তৰ: উক্ত বাক্যটি বুৰঞ্জীবিদ ডক্টৰ সূৰ্য কুমাৰ ভূঞা ডাঙৰীয়াৰ যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা লোৱা হৈছে। অগণন সৈন্য সামন্ত লগত লৈ অসম আক্ৰমণ কৰিবৰ বাবে মোগল বাদশ্বাহ ঔৰংজেবৰ সেনাপতি ৰামসিংহই অসমৰ বীৰ সেনাপতি লাচিত বৰফুকনলৈ আফুগুটি টোপোলা পঠিয়াই নিজৰ সৈন্য সামন্তৰ সংখ্যাৰ সম্ভেদ দি লাচিতক ভয় দেখুৱাব খোজাৰ উত্তৰত লাচিতে উক্ত কথাষাৰ কৈছিল। মিৰ্জুমলাই গুৱাহাটী অধিকাৰ কৰি উভতি যোৱাৰ পিছত অসমে পুনৰ গুৱাহাটী উদ্ধাৰ কৰিছিল। মোগল বাদশ্বাহ ঔৰংজেবে এই বাতৰি পাই অম্বৰৰ ৰজা ৰামসিংহৰ মোগল বাহিনীৰ সেনাপতি পাতি লগত অসংখ্য সৈন্য সামন্ত দি আহোম আক্ৰমণ কৰিবলৈ পঠাইছিল। নিশ্চিত বিজয়ৰ আশা বুকুত বান্ধি ৰামসিংহৰ সগৌৰৱে শৰাইঘাটত উপস্থিত হৈ নিজৰ সৈন্যবাহিনীৰ সংখ্যা আৰু শক্তিৰে বৰফুকনক ভয় খুৱাবৰ বাবে কটকীৰ হাতত আফুগুটিৰ টোপোলা পঠিয়াইছিল। ৰামসিংহই ভয়ত ভাবিছিল মোগল বিশাল বাহিনীৰ সম্ভেদ পালে ভয়ত লাচিতে বিনা যুদ্ধে গুৱাহাটী এৰি যাব। ৰামসিংহৰ সেই দম্ভালি সমুচিত উত্তৰ দি লাচিতে কটকীৰ হাতত এচুঙা বালি পঠাইছিল যে আফুগুটি পতাত পিহিলে পানী হ'ব। কিন্তু বালিৰ কোনো পৰিৱৰ্তন বা বুঢ়া টুটা নহ'ব। বীৰ সেনাপতি লাচিত বৰফুকনে সুচিন্তিত, সুগঠিত, সুশৃংখলিত আৰু সুপৰিচালিত শৰাইঘাট ৰণত আফুগুটিৰ দৰে অগণন মোগল সৈন্যবাহিনীক বাৰুকৈ পৰাস্ত কৰি মোগলক বীৰত্বৰ পৰিচয় দিছিল আৰু নিজে কোৱা কথাৰ মৰ্যাদা কাললৈ ৰক্ষা কৰিছিল। পৰাজিত ৰামসিংহই উভতি যোৱাৰ সময়ত এজন মাত্ৰ মানুহে নিখুঁতভাৱে সমগ্ৰ সৈন্যবাহিনীৰ পৰিচালনা কৰা দক্ষতাৰ প্ৰসংগত কৰি গৈছিল। এবাৰ নেক্সট আছে যে এই সমস্যাবোৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব। উত্তৰ: উক্ত বাক্যটি বুৰঞ্জীবিদ ডক্টৰ সূৰ্য কুমাৰ ভূঞা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা লোৱা হৈছে। তাহানিৰ বীৰ সেনাপতি লাচিত বৰফুকনৰ দিনৰ শৰাইঘাটৰ সৈতে জড়িত দেশ, ৰাইজ বা ৰজাক ৰক্ষা কৰাৰ সমস্যাবোৰ এতিয়াৰ শৰাইঘাটৰ সৈতে জড়িত। দেশ ৰক্ষা কৰাৰ সমস্যা একে নহয়, সেই সন্দৰ্ভত কথাষাৰ কোৱা হৈছে। হওতে বীৰ সেনাপতি লাচিত বৰফুকনৰ দিনৰ শৰাইঘাট আজি নাই কিন্তু তথাপি শৰাইঘাট থকা বুলি প্ৰবন্ধকাৰে উল্লেখ কৰিছে। এই কথাষাৰ তাৎপৰ্যপূৰ্ণ কোৱা হৈছে। তেতিয়াৰ শৰাইঘাট দেশ ৰক্ষাৰ দুৱাৰ বা ঘাটি আছিল। অসম দেশ আক্ৰমণকাৰীসকলৰ প্ৰতিহত কৰা সামৰিক সমস্যাই আছিল তেতিয়াৰ শৰাইঘাট তথা অসম দেশৰ সমস্যা। তেতিয়া শৰাইঘাট আৰু অসম দেশ ৰক্ষা কৰাৰ বাবে প্ৰয়োজন আছিল সামৰিক দক্ষতা আৰু লাচিত বৰফুকনে জান প্ৰাণ দি তাৰেই চেষ্টা কৰিছিল। তেতিয়াৰ শৰাইঘাট বৰ্তমান নাথাকিলেও শৰাইঘাট প্ৰমুখ্যে অসম দেশৰ সমস্যা সমাধানৰ ৰণখন আজিও আছে। আধুনিক শৰাইঘাট অথবা অসমৰ সমস্যা সমাধানৰ ৰণ তেতিয়াৰ শৰাইঘাটৰ ৰণৰ দৰেই গুৰুত্বপূৰ্ণ। পাৰ্থক্য ইমানেই যে তেতিয়াৰ দেশ ৰক্ষাৰ মূল আছিল সামৰিক সমাধান,
কিন্তু এতিয়াৰ সমস্যা হৈছে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, ঐতিহাসিক, শৈক্ষিক, সাংস্কৃতিক আদি বিবিধ। সুচিন্তিত, সুবিবেচিতভাৱে সঠিক কাৰ্য ব্যৱস্থা নিৰূপণ আৰু তাৰ ক্ষীপ্ৰ সমাধানেই শৰাইঘাটৰ যুদ্ধত বিজয়ী কৰাৰ দৰে আজিও তেতিয়াৰ সেনাপতি বৰফুকন দেশীয় চৰকাৰে সুচিন্তিতভাৱে ক্ষীপ্ৰতাৰে দেশৰ সমস্যাবোৰ সমাধান কৰিব নোৱাৰিলে দেশৰ অস্তিত্ব সংকটাপন্ন হ'ব বুলি কোৱা হৈছে। সমস্যা সমাধানৰ ৰণখনৰ বাবেই শৰাইঘাট আজিও আছে বুলি প্ৰবন্ধকাৰে কৈছে। এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক।